जों थांनाय 6 तारिख सेप्तेम्बरनिफ्राय जोङो भैरबकुन्द ब्लक हिसाबै भैरबकुन्द ब्लक इउथ सेलनि बानजायनायावहाय मोनसे फुटबल बिदि पिस एकर्ड फुटबल हिसाबै जों मोनसे बादायनाय मेच जों जागायजेनदोंमोन आरो बे जागायनायनि दिनै माने फाइनाल खेल दिनै जानो थांगासिनो दङ आरो बे मोननै दिनै फाइनाल खेलावहाय बादायलायगोन जाहा आदिबासी सेल आरो आमजुलि प्राइमारिनि गेजेरावहाय बेखौ लोब्बा लाखिनानै जोङो बे जुनथु फाइनाल बा जोबथा जुनथु खेला बेखौ एसे मेहेरगोनां खालामनो थाखाय आरो जोङो पार्टिनि माखासे जुनथु एक्टिभिटिसफोरखौ जों देखायनो थाखाय दिनैनि सानाव जोङो माखासे एसे माने इउनिक प्रग्राम जों माने आखायाव लानाय जादों बेनो जाहैबाय जोङो अमेनफोरनि मोनसे काबाडि मेट्स जों बादायलायनाय जों लानाय जादों बेबो जोंहा इन्टार प्राइमारि एबा भैरबकुन्द ब्लकनि आन्डाराव जेसेबांखिनि जोंहा प्राइमारि दङ बिथांमोननिफ्राय जों टिम बिदि लेंहरनाय जादों गासैहाय 10टा बिदि टिमा बेवहाय बाहागो लादों गोबां माने जथेस्थ' माने मोजां जादों आरो गोबां बिदि जोंनि बिदि वर्कारफोर लोगोसे आरो जायफोर बिदि मोजां मोनग्रा खेल मोजां मोनग्रा बिथांमोना फैनानै बेयाव बाहागो लाफैदों आं सान्दों माने मोनसे इउनिक प्रग्राम जादों आरो बेयो जोंनि थाखाय मोजां जादों होननानै जों आसा खालामदों मोनसे राजनिति हान्जा दैदेननायजों लोगोसे जिहेतु जोंनि मावनो गोनां खामानिया जों समाजनि गोबां मावनो गोनां बायदि खामानि थायो जिथु खेला बे खेलायाबो मोनसे जोंनि समाजजों माने लोब्बा थानाय मोनसे एंगार हायै मोनसे बाहागो आरो बेनिखायनो जोङो एट द सेम टाइम जोङो बिदि डेभेलपमेन्टनि खामानिफोरजों लोगोसे जोंनि गामिफोराव जोंनि ओनसोलफोराव मोनसे खेला धुलानिबो एबा गेलेनायफोरनिबो मोनसे जांख्रिखांनाय लाबोनायनि जोंहा बिदि थांखिफोर दङ बेखौ लोब्बा लाखिनानै जोङो बिदि खेला दुलाखौ जोङो खुंनाय जादों आरो आं खावलायनो सान्दों जों दिनै भैरबकुन्द ब्लक हिसाबै लादों आरो इयुनाव बिदिनो गुबुन ब्लकफोराबो बिसा प्रग्राम लानानै मोनसे इउनिक प्रग्राम लायोबा जोबोद मेहेरगोनां जागोन होननानै आं आसा खालामो ইয়াত আমি এই খেলখন পাতা এটাই উদ্দেশ্য যে আমাৰ পাৰ্টিয়ে আজি 17 বছৰত আমি দেখিছোঁ কি হৈছে কি হোৱা নাই সকলো ৰাইজে জানে এইবিলাক কথা এতিয়া আমি UPPL এটা পৰিৱৰ্তনৰ যি এটা আমি গান গাই কিনে এটা সমাজত পৰিৱৰ্তন আনিছোঁ সঁচাকৈ পৰিৱৰ্তন আনিছে ৰাইজে বুজিছে যে এটা পৰিৱৰ্তনো বিচাৰিছে যে পৰিৱৰ্তনগামী চৰকাৰ ইয়াত আছে UPPL আৰু বিজেপিৰ যি এলায়েন্স চৰকাৰ আছে আজি UPPLে মাত্ৰ ৰাজনীতিয়ে নহয় সমাজত এটা সুব্যৱস্থা ভাল সামাজিক ব্যৱস্থা এটা ইয়াত উপস্থাপন কৰি আছে ৰাইজৰ মাজত গৈ ৰাইজৰ দুখ ৰাইজৰ সমস্যাবিলাক পৰ্দাপণ কৰি আছে ৰাইজৰ মাজত সোমাই কিনে আমাৰ ডিপুটি হওক আমাৰ EMবিলাক হওক আমাৰ প্ৰাইমাৰী ছেক্ৰেটাৰী প্ৰেছিডেণ্ট হওক VCT চেয়াৰমেনসকল ৰাইজৰ মাজত সোমাই কিনে ৰাইজৰ যি এটা সমস্যাবিলাক আছে তেওঁলোকৰ লগত জানি শুনি আমাৰ হাই লেভেল পৰ্যন্ত আমি কথাবিলাক লৈ গৈ আছোঁ আৰু ৰাইজৰ সমস্যা সম্পূৰ্ণভাৱে আমি কম কৰি আছোঁ এই খেলখন পতা এটাই উদ্দেশ্য যে আমি BTRত যে ভৈৰৱকুণ্ড সমষ্টিত বহুত ইয়াত আদিবাসী চেল আছে গোৰ্খা চেল আছে টোটালি বড়ো জনগোষ্ঠীবিলাকৰ ভাল ভাল খেলুৱৈসকল আমি ইয়াত দেখা পাইছোঁ আমি সকলো এইটো 12টা যি VCTC আছে 12টা VCTCৰ পৰাই আমি এটা দুটাকৈ যি ভাল ভাল খেলাড়ী আছে যি প্লেয়াৰবিলাক আছে সিহঁতক সিলেকশ্যন কৰি এটা ডিষ্ট্ৰিক্ট লেভেলৰ বা ৰাজ্যিক পৰ্যায়ৰ লেভেলৰ আমি এটা ফুটবল টিম বনাব বিচাৰিছোঁ যাতে সিহঁতৰ ভৱিষ্যতটো এই খেলৰ যোগেদি ভৱিষ্যত নিৰ্ধাৰিত হ'ব বুলি আমি আশা ৰাখিছোঁ সেইকাৰণে এই খেলখন পতা হৈছে ইয়াত কোনো ৰাজনীতি নাই আমি এটা ভাল যি এটা পৰিৱৰ্তনগামী চৰকাৰ ৰাইজে বিচাৰিছে আমি পৰিৱৰ্তন কৰিব বিচাৰিছোঁ থেংক ইউ শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেলফ এছেছমেণ্ট আৰু ৰিএছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে যিসকলে এতিয়াও সেলফ এছেছমেণ্ট বা ৰিএছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ আপোনালোকে অতি সোনকালে অনলাইন যোগে সেলফ এছেছমেণ্ট আৰু ৰিএছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্টৰলৈ গৈ
আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে ধন্যবাদ